আমাৰ বড়োলেণ্ডত বসবাস কৰা আৰু অসমত বসবাস কৰা যিখিনি আমাৰ সান্থালী মোৰ দাদা ভাইসকল আছে সকলোলৈ দাসাই পৰ্বৰ শুভেচ্ছা জনাইছোঁ আৰু সেইটো বহুত বছৰ আগৰ পৰাই প্ৰায় 1000 বছৰৰ পৰাই এই দাসাই ফেষ্টিভেল সান্থালীসকলে সেইটো উদযাপন কৰি আহিছে আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে এইবিলাক অসামাজিক শক্তিবিলাক যিটো অপশক্তি সেইবিলাক নাশ কৰাৰ কাৰণে এই দাসাই ফেষ্টিভেলত বিভিন্ন মন্ত্ৰ বিভিন্ন নাচ কৰি পেলাই এইটো কোৱা হয় আৰু এইটো মা দুৰ্গাৰ যিটো উৎসৱ ইয়াৰ সময়তে কৰা হয় মই বহুত বছৰৰ পৰা দেখিছোঁ কিন্তু আজি উপস্থিত থাকি আৰু বেছি মই ভালকৈ জানিবলৈ সক্ষম হৈছোঁ মই আশা ৰাখিছোঁ মা দুৰ্গাই আমাৰ যিখিনি আমাৰ সান্থালী দাদা ভাই ভনীসকল আছে সকলোকে ভালকৈ ৰাখিব মংগল কুশলে ৰাখিব আৰু দুখ দুৰ্যোগবিলাক দূৰ হ'ব সান্থালী জনগোষ্ঠীৰ যিবিলাক আগৰ সময়ত সমস্যা আছিলে বিভিন্ন ষ্ট্ৰাগল আছিলে সেইবিলাক লাহে লাহে সমাধান হৈ আহিছে অনাগত দিনত প্ৰত্যেকটো সমস্যা সমাধান হয় এটা সুস্থ সমাজ হিচাপে উন্নত সমাজ হিচাপে আগবাঢ়ি যাব পাৰিব এইটো বিশ্বাস ৰাখিছোঁ আৰু আজি মোৰ লগত ইয়াত আমাৰ যিটো আদিবাসী কাউন্সিলৰ চিফ এক্সিকিউটিভ ডাঙৰীয়া আছে দুৰ্গা হাজদা তেখেতকো মই শুভেচ্ছা জনাইছোঁ দাসাই ফেষ্টিভেলত আৰু কাউন্সিলে যিবিলাক কাম কৰিব আমি যিবিলাক কাম কৰিম আমি আলোচনা বিলোচনা কৰি সান্থালী কমিউনিটি আগবাঢ়ি যোৱাৰ কাৰণে যিখিনি পাৰোঁ একেলগে কাম কৰি যাম মই সকলোকে অনুৰোধ কৰিছোঁ অলপ শিক্ষা দীক্ষা স্কিল ডেভেলপমেণ্ট বেলেগ কামবিলাকত গুৰুত্ব দিব লাগে কাৰণ সশস্ত্ৰ সংগ্ৰামৰ নামত 20-30টা বছৰ আমাৰ অলপ আমি অলপ পিছ পৰি গ'লোঁ এতিয়া আমি ভাল সুযোগ পাইছোঁ ভাল সময় পাইছে আৰু সকলো নিজৰ নিজৰ উদ্দেশ্য হিচাপে একৰ্ড কৰিছে ভাল পৰিৱেশ আনিছে গতিকে সামাজিক সংগঠনবোৰৰ লগত মিলি পেলাই সমাজখন আগুৱাই লৈ যোৱাৰ কাৰণে কাম কৰিব লাগিব কাৰণ জনসাধাৰণে খুব পজিটিভ হয় সেই পজিটিভ আৰু আমাৰ যিটো জনসাধাৰণ সেইটোক লৈ আগবাঢ়ি যোৱাত বহুত বেছি জটিল নহয় কিন্তু আমি সকলো মিলি পেলাই সমাজখন আগবাঢ়ি যাব লাগিব আৰু আজি আমি দাসাই ফেষ্টিভেলটো বছৰি পাতিবৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা 10 লাখ কৰি টকা আমি দিম আৰু যিটো বিৰছা মুণ্ডা ভৱন আমাৰ হ'ব লাগিছিলে 10 কোটি টকাৰ এইটো ইতিমধ্যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই একৰ্ডত যিহেতু আছিলে সেইটো চেংচন কৰি দিছে কিন্তু অলপ ভূমিৰ প্ৰব্লেমৰ কাৰণে পিছ পৰি আছে এইকাৰণে ভূমিত অলপমান সৰু এটা বিবাদ আছে মই আমাৰ সংগঠনসকলক অনুৰোধ কৰিছোঁ সেইটো শেষ কৰি দিলে নিৰ্মাণৰ কাম আৰম্ভ কৰিব পাৰিম ছাৰ যোৱাকালি নিকা ধমলপুৰৰ টাইচন ঘোষণাৰ ওপৰত যিটো ঘটনা হৈছে ইয়াৰ ভিতৰত কি ক'ব ময়ো শুনিবলৈ পাইছোঁ যে ইয়াৰ ওপৰত মই এছপিৰ লগত ডিচিৰ লগত কথা পাতিছোঁ যে কি হৈছে এইটো এনকুৱাৰী কৰিব লাগে ইয়াৰ ওপৰত ৰিপৰ্ট ছাবমিট কৰিব লাগে মই আজি আমতলা বালাপাৰাত যিটো 11তম দাসাই উৎসৱ এই উৎসৱ আমি উদযাপন কৰিলোঁ উদযাপন সমিতিৰ হৈ আজি 30টা দলে অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল যে সাঁওতাল জনগোষ্ঠীৰ যি পৰম্পৰা লোকসংগীত আৰু লোকনৃত্য ইয়াক বজাই ৰখা আৰু বিগত দিনৰ পৰা অসম চৰকাৰে আমাক চাহ জনগোষ্ঠীৰ নামেৰে নামাকৰণ কৰি আহিছে ইয়াৰ প্ৰতিবাদ স্বৰূপে অথবা সাঁওতাল জনগোষ্ঠী যে সুকীয়া জনগোষ্ঠী তেওঁলোকৰ কালচাৰ সংস্কৃতি ভাষা ৰীতি নীতি আছে ইয়াকে আমি প্ৰমাণ কৰিবলৈ এই অনুষ্ঠান কাৰ্যসূচী লোৱা হৈছে আৰু আমাৰ যি জাতীয় পৰম্পৰা আৰু জাতীয় চেতনাবোধ আনাৰ কাৰণে আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু ইয়াত আজি আপোনালোকে দেখিবলৈ পাইছে যথেষ্ট মানুহৰ সমাগম হৈছে আৰু আমিও অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে এই কলা সংস্কৃতিৰে ভাষাৰে ৰীতিৰে ভৰপূৰ এই সাঁওতাল জনগোষ্ঠীক কিহৰ তাৰণত অসম চৰকাৰে চাহ জনগোষ্ঠী বুলি নামাকৰণ কৰিছে গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ ইয়াত সাঁওতাল ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা আৰু দাসাই উৎসৱৰ যি অভ্যৰ্থনা সমিতিৰ আমি যৌথ উদ্যোগত এই কাৰ্যসূচী লৈছিলোঁ গতিকে আজিৰ এই পবিত্ৰ ক্ষণত সকলোকে মা দুৰ্গাৰ আশীষ লৈ আমিও আহ্বান জনাম আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে মংগলে থাকক সকলোৱে সুকলমে থাকক আৰু এই বছৰটো যাতে ভালে ভালে যায় তাৰ বাবে আমি দেৱী দুৰ্গাৰ ওচৰত শৰণ মাগিছোঁ এই ফেষ্টিভেলটো উদযাপন কৰাৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ জাতীয় যি উৎসৱ হয় এই উৎসৱটো আমি ৰক্ষা কৰা এই উৎসৱটো প্ৰচাৰ প্ৰসাৰ কৰাৰ যে পাব্লিচিটি এই উৎসৱৰ জৰিয়তে অসম চৰকাৰক সাঁওতাল জনগোষ্ঠী হিচাপে আমি যি স্বীকৃতি প্ৰদান কৰা এই বিষয়ক লৈ আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছিলোঁ আৰু আজি 30টা দলে অংশগ্ৰহণ কৰাৰ পিছত আমি 30টা দলক যি সাঁওতালী মাদল এই মাদলক আমি তেওঁলোকক
অনুদান হিচাপে বা আমি তেওঁলোকক গিফ্ট হিচাপে প্ৰদান কৰিছোঁ, যাতে তেওঁলোকে নিজৰ কলা সংস্কৃতি বজাই ৰাখিব পাৰে। এই মাদলৰ জৰিয়তে সকলো ধৰণৰ নাচ গান, লোকসংগীত, লোকনৃত্য যিটো প্ৰদৰ্শন কৰা হয়, যাতে এই মাদলৰ জৰিয়তে তেওঁলোকে যাতে নিজৰ লোক সংস্কৃতি বজাই ৰাখিব পাৰে আৰু যাতে ভৱিষ্যতৰ দিনত তেওঁলোকে উন্নতিৰ পথত লৈ যাবলৈ সক্ষম হয়। হয়, আজি আমি আনন্দিত হৈছোঁ। BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই বছৰি 10 লাখ টকাৰ সাহায্য ঘোষণা কৰিছে। আমিও আশাবাদী যাতে এই 10 লাখ টকা দি যাতে আমি এই অনুষ্ঠানখন সুকলমে পালন কৰিব পাৰোঁ বা সুকলমে যাতে আমি উৎসৱখন পাতিব পাৰোঁ, তাৰ বাবে ব্ৰিটিছ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ ব্যৱস্থাই চাওতাল জনগোষ্ঠীৰ উন্নতিৰ সাধনৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব বুলি আমি আশাবাদী।